বৰ বেছি ষ্টেণ্ডাৰ্ড যেন নালাগিলেও এই ভাতসাজ কিন্তু বিশেষ কিয় বিশেষ জানিবলৈ কিন্তু গোটেই ভিডিঅ'টো চাব লাগিব আপোনালোকে দেখিছেনে মা কিমান ব্যস্ত কিমান ভিন ভিন প্ৰকাৰৰ বস্তু বনাইছে কচু ঢেকীয়া আদি কৰি আৰু কিমান কি বস্তু বনাইছে ক'বলৈ বাকী নাই আচলতে কথাটো হৈছে যে মাৰ ঘৰৰ ফালৰ পৰা কেইগৰাকীমান ব্যক্তি আহিছিলে আমাৰে সৌভাগ্য তেখেতসকল লখিমপুৰৰ ফালে আহিছিলে ফুৰিবলৈ আৰু আমিও সেই সুযোগতে তেখেতসকলক আমাৰ ঘৰলৈ আমন্ত্ৰণ জনালোঁ আৰু তেখেতসকলেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ঘৰলৈ আহিলে আৰু সেইদিনাখনি সঁচাকৈ তেওঁলোকক আপ্যায়ন কৰিবলৈ পাই আমাৰ নিজকে বহুত সুখী আৰু সৌভাগ্যৱান অনুভৱ হ'ল আমি তেওঁলোকক কিমানখিনি কেনেকৈ আপ্যায়ন কৰিব পাৰিলোঁ নাজানো কিন্তু তেখেতসকল যে আমাৰ ঘৰলৈ আহিলে আমি সেই কথাটোতে বহুত বেছি সুখী হ'লোঁ আৰু তেওঁলোকেও সেই অকণমান সময়তে আমাক খুব বেছি মৰম দিলে ইয়াৰ পিছতে আমি কিছু সময় কথা পাতিলোঁ আৰু তাৰপিছতে তেখেতসকলে আমাৰ মাজৰ পৰা বিদায় মাগিলে